নমস্কাৰ মৰমৰ ভাই ভণ্টি আৰু বন্ধু বান্ধৱীসকল 15 আগষ্ট আহি আছে গতিকে মই ভাবিলোঁ যে 15 আগষ্টৰ বিষয়ে এখন ভিডিঅ' বনাওঁ আমাৰ যি ৰাষ্ট্ৰীয় পতাকা অৰ্থাৎ ত্ৰিৰংগা আছে ত্ৰিৰংগাৰ বিষয়ে মই কেইবাটাও কোৱেশ্চন অৰ্থাৎ আপোনালোকে হয়তো এই কেইটা কথা নাজানিবও পাৰে আপোনালোকক জনোৱাৰ জ্ঞাতাৰ্থে মই এখন ভিডিঅ' বনাই আছোঁ আমাৰ যি জাতীয় পতাকাখন আছে অৰ্থাৎ ৰাষ্ট্ৰীয় পতাকাৰ ৰং তিনিটা আপোনালোক সকলোৱে জানে কিন্তু আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল এনেকুৱা ধৰণৰ অৰ্থাৎ আমাৰ জাতীয় পতাকাখন কিমান চনত গৃহীত হৈছিল এনেকুৱা ধৰণৰ কোৱেশ্চনৰ এনসাৰ এইখন ভিডিঅ'ত আপোনালোকে পাব গতিকে এইখন ভিডিঅ'খন গোটেইখন চাব অৰ্থাৎ আপোনালোকৰ জানাটো অতি প্ৰয়োজন যিহেতু আপুনি এজন ইণ্ডিয়ান সিটিজেন আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল আনসাৰ আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল পিংগালী ভেংকায়া নামৰ এজন ব্যক্তিয়ে আৰু দ্বিতীয় কোৱেশ্চনটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিমান চনত গৃহীত কৰা হয় আনসাৰ আমাৰ ৰাষ্ট্ৰীয় পতাকাখন 1947 চনৰ 22 জুলাই তাৰিখে গৃহীত কৰা হয় তৃতীয় কোৱেশ্চনটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কি কাপোৰেৰে বনোৱা হয় আমাৰ ৰাষ্ট্ৰীয় পতাকাখন খাদী কাপোৰেৰে বনোৱা হয় আমাৰ এই আজিৰ লাষ্ট কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো হ'ল আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ অশোক চক্ৰৰ তাৎপৰ্যটো কি আনসাৰ ন্যায়ৰ প্ৰতীক গোটেইখন ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থ্যাংকস ফৰ ওয়াচিং